নমস্কাৰ বন্ধুসকল, আপোনালোকক নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে আজি আমি উপস্থিত হৈছোঁ দেওপানী মন্দিৰত। যিহেতু দেওপানী মন্দিৰ আপোনালোকৰ সকলোৱে পৰিচিত। বন্ধুসকল, আপোনালোকক দেখুৱাম যে আজি আমি দেওপানী মন্দিৰত কি কৰিম আৰু কি নকৰিম, আৰু দেওপানী মন্দিৰৰ পূজাৰীজনৰ নামো আজি আপোনালোকক জনাম, আৰু লগতে দেওপানী মন্দিৰত ষ্টাফ কিমান আছে আমি সকলোবোৰ আপোনালোকক জনাই আছোঁ। আপুনি চাই থাকক ভিডিঅ'টো। আপোনালোকে এই গছডাল দেখা পাইছে, এই গছডালত আপোনালোকৰ দেখা পাইছে গোটেইখিনি ৰঙা ফিটাৰে আৱৰি আছে। গছডাল দেখা পাইছে আপোনালোকে নিশ্চয়। বন্ধুসকল, এই গছডালত যদি আপোনালোকে ফিটা বান্ধে তেতিয়াহ'লে আপোনালোকৰ যিটো মনৰ কামনা, সেই মনৰ কামনা পূৰা হ'ব বুলি বিশ্বাস আপোনাৰ আগৰ পৰাই এইটো চলি আহি আছে বহুত দিনৰ পৰা, আৰু এনেকৈ মানুহৰ প্ৰায় মনৰ কামনা পূৰ্ণ হৈছে। সেয়েহে আপোনালোকো কওঁ, যদিহে আপোনালোকে ইয়াতে ৰঙা ফিটা বান্ধিবলৈ আহে, ঠিক তেনেকৈ যেনেকৈ ৰঙা ফিটা বান্ধিবলৈ দেখা যেনেকৈ দুৰ্গা মাতা কি জয় হওক। আপোনাক প্ৰথমতে কওঁ যে মন্দিৰটো আপুনি জানে নেকি কিমান দিনৰ পৰা ইয়াতে আছে? এইটোতো মই নাজানো, মই বেছি দিন হোৱা নাই। আপুনি হয় নেকি? কিমান দিন হ'ল ইয়াত থকা আপুনি? ইয়াতে 1 বছৰ 9 মাহমান হৈছে নেকি। হয় নেকি? আপুনি আগত ক'ত আছিলে মানে? মই ঘৰতে বৰপথাৰ আপোনাৰ ঘৰ নহয় জানো? ইয়াতে এনে হেৰি পূজাৰী কিমানজন আছে ইয়াতে টোটেলি কাম কৰা, প্ৰসাদ বনোৱা, এইফালে ঝাৰু মৰা কৰিতো 15-20 জন হৈ যাব। 15-20 জন হৈ যাব ন? হৈ যাব চব অল টোটেলি। হয়, আপোনালোক কিবা মান্থলি কিবা দিয়ে নে কি মানে? মাহিলী কেনেকৈ থাকে আপোনালোকে? 4,000 থাকে ন? খোৱা বোৱা সিহঁতৰে। তাৰপিছত ইয়াতে যে খিচিৰিটো দিয়ে, এই ভোগটো দিয়ে যে, এই ভোগটো মানে কি কমিটি মন্দিৰ ফালৰ পৰা আহে নহয় জানো? কিছুমান ইয়াতে মানুহ মোৰ ভোগটো বনাই দিয়ে, পায়স বা কিবা আনি দিয়ে যদি বনাই দিয়ে। হয়, বা ধৰি লওক ইয়াতে যদি বিয়া চিয়া কেতিয়াবা যদি হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে বনাই দিয়ে নেকি, মানে কিবাবিলাক ভোগবিলাক? ভোগটো সদায় আমি বনাই বা বিয়া বা কিবা হ'লে অলপ বেছি মানে নিজে হোটেলতো বুকিং কৰি লয়। হয়, আৰু কিছুমানে বস্তুকেইটা লৈ আহি পাৰ্কিঙত ঘৰ আছে 2-3টা, তাতে বনাই মেলিও খুৱায়, চেনেল বনাই। আচ্ছা, সেনেকুৱা খালি বিয়া অকলে হয়, খানাটো বাহিৰত হয় নহয় জানো? ইয়াতে খানাটো নহয় আৰু খালি ভোগটো খোৱা যায়। ভোগটো পোৱা যায় ন? খিচিৰি বনাওঁ, এইবোৰ ৰাইজকক খোৱাওঁ। হয়, আপোনাৰ নামটো কি আছিলে এনে? মইতো এনেই ভীমবাহাদুৰ। ইয়াতে বাৰু মেইন পূজাৰীজনৰ নাম কি ইয়াতে? মেইন পূজাৰী এইটো হেৰি বুবুল শৰ্মা হয় ন? তেখেতৰ ঘৰ ইয়াতে নেকি? ইয়াতে বুলি ধৰক, আমি জানোতে ইয়াতে জন্ম ক'ত হৈছে ক'ব নোৱাৰোঁ এইটো। হয়, কিন্তু সৰুৰ পৰাই ইয়াতে আছে বুলি, ইয়াতে আৰু ঘৰ দুৱাৰ পাতি বিয়া চিয়া কৰি ইয়াতে পূজাৰী হিচাপত বহি আছে। পূজাৰী হিচাপত মানে মেইন পূজাৰী আৰু তেখেতে নহয় জানো? ঘৰটো যোৰহাট বুলি কৈছে, পুৰাণা ঘৰ। হয়, কিন্তু সৰু কালতে ইয়াতে আৰু দেওপানীতে পঢ়া লিখাও ইয়াতে কৰিলে বোলে, ইয়াতে বিয়া চিয়া পাতিলে, ইয়াতে আছে বুলি কোৱা শুনিছোঁ। বাৰু বহুত ধন্যবাদ থাকিল বাৰু আপুনি এইখিনি তথ্য দিয়াৰ কাৰণে। মই ইমানকৈ নাজানো বাৰু, যিয়ে নহওক বাৰু আপুনি যিমানখিনি জানি ইমানটো কৈছে, বহুত ভাল লাগিল। থেংক ইউ। আপোনালোকে